নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গভ জব এলাৰ্ট তথা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যে বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ পদ খালী হৈছে আৰু এই পষ্টকেইটা খালী হৈছে লেবাৰ কোডৰ ফালৰ পৰা আৰু এই পষ্টকেইটা হৈছে ড্ৰাইভাৰ। আৰু বন্ধুসকল, আপোনালোকে যেতিয়া এই পষ্টকেইটাত এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেধৰণে এপ্লাই কৰিব, সকলোখিনি মই এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, যাতে এই পষ্টকেইটাত এপ্লাই কৰাত বা আবেদন কৰাত যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বা কথাখিনি জনাই দিয়াৰ আগতে আপোনালোকৰ মাজৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ। যদি বন্ধুসকল মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে বা প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলা ঘণ্টাৰ বুটামটোত ক্লিক কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ বা এনেকুৱা ধৰণৰ চাকৰিৰ আপডেটবোৰ বা ন'টিফিকেশ্যনবোৰ যাতে আগতীয়াকৈ পায় আৰু এপ্লাই কৰিব পাৰে। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। নেম অফ দ্য পষ্টৰ নামটো হৈছে ড্ৰাইভাৰ আৰু টোটেল পষ্ট আছে এটা। নং পষ্ট 1 আৰু পষ্ট আছে এটা। আৰু এই পষ্টৰ কাৰণে পে স্কেল হৈছে 14,000 টকাৰ পৰা 19,000 টকালৈ, লগতে গ্ৰেড পে থাকিব 5,000 টকা। আৰু এই পষ্টৰ কাৰণে এজ লিমিট লাগিব আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকৰ 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই পষ্টৰ কাৰণে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন জাষ্ট আপোনালোকে 8 পাছ কৰিলে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, বা 8 পাছ আৰু আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে এই পষ্টৰ কাৰণে এলিজিবল হ'ব বা এই পষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, এই পষ্ট আপোনালোকে কেনেদৰে এপ্লাই কৰিব বা কেনেদৰে আবেদন কৰিব, আপোনালোকে বন্ধুসকল এই পষ্টৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰি আপোনালোকে এই পষ্টৰ কাৰণে আবেদন কৰিব লাগিব। বা এই ষ্টেণ্ডাৰ্ড ফৰ্মখন যিটো মানে এছাম গেজেট পাৰ্ট 9 নম্বৰৰ ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্ম, আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে সেই ফিল আপ কৰি আপোনালোকে সেই ফৰ্মখন আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব। বা মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, ফৰ্মখনত ডাউনলোড কৰা, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিও আপোনালোকে এই পষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। যে বন্ধুসকল, এই পষ্টৰ কাৰণে আবেদন কৰাৰ কাৰণে আপোনালোকৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু আপোনালোকে ঠিক তেনেদৰে আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। যে বন্ধুসকল, আপোনালোকে এই পষ্টৰ কাৰণে আবেদন কৰাৰ আপোনালোকে ঠিকনাটা হৈছে, আপোনালোকে এই পষ্টৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু অফলাইন যোগে আবেদন কৰাৰ ঠিকনাটো হৈছে দ্য প্ৰেছিডেণ্ট অফিচ, লেৱাৰ্ড কোৰ্ট, এছাম, গুৱাহাটী। আপোনালোকে এই ঠিকনাটোত বা এই এড্ৰেছত আপোনালোকে সেই এপ্লিকেশ্যনখন পঠিয়াই দিব লাগিব। লগতে আপোনালোকক কিছুমান ডকুমেণ্টছ দি পঠিয়াব লাগিব। মই চবখিনি কৈ দিছোঁ। আপোনালোকৰ 1 ফটোকপি অফ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, বা আপোনালোকৰ এটা ফটোকপি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বা নন প্ৰাইভেটৰ আপোনালোকৰ বা হেভি ভাৰ্চেলৰ আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ এটা কপি দি পঠিয়াব লাগিব। লগতে ফটোকপি অফ দ্য অল্ড চাৰ্টিফিকেট ইন ছাপৰ্ট অফ কোৱালিফিকেশ্যন এজ কাষ্ট এণ্ড আদাৰ টেষ্টিমনিয়েশ্যন। আপোনালোকৰ এই বস্তুৰ কাৰণে আপোনালোকৰ গোটেইখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট, যিখিনি আপোনালোকক এজ প্ৰুফ আৰু কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে ফটোকপি কৰি আপোনালোকে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত আপোনালোকে গাঁঠি দি পঠিয়াই দিব লাগিব। আৰু লগতে 2 কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোকপি অফ দ্য কেণ্ডিডেট। আপোনালোকে যিজন প্ৰাৰ্থীয়ে বা যিজন ব্যক্তিয়ে এপ্লাই কৰিব, সেই ব্যক্তিজনৰ আপোনালোকে 2টা কপি পাছপৰ্ট চাইজ ফটো দিব লাগিব বা ফটোকপি দি পঠিয়াব লাগিব। আৰু এই পষ্টৰ কাৰণে আপোনালোকে এটা চেল্ফ এড্ৰেছ আপোনালোকে 22 চেমি পূৰণ 10 চেমি এটা পষ্টেলৰ যোগে আপোনালোকে এটা চেল্ফ এড্ৰেছ এনভলভ দি পঠিয়াব লাগিব সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত গাঁঠি দিয়ে আপোনালোকে। আৰু সেই এড্ৰেছটোৰ লগত দিয়া এনভলভটোত আপোনালোকে 5 টকাৰ এটা ডাক টিকট মাৰি পঠিয়াই দিব লাগিব। আৰু এই পষ্টৰ কাৰণে আবেদন কৰাৰ শেষ তাৰিখ হৈছে 9/8/2019। আপোনালোকে 9/8/2019 তাৰিখলৈকে আপোনালোকে এই পষ্ট এপ্লাই কৰিব লাগিব, বা 9/8/2019 তাৰিখৰ আগত আপোনালোকে এই পষ্টৰ কাৰণে আবেদন কৰিব লাগিব। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল বা ভিডিঅ'টোত কথাখিনি জানি যদি ভাল লাগিল, প্লিজ ছাবস্ক্ৰাইব কৰিব
আৰু লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ ন'টিফিকেশ্যনবোৰ পায় যাতে এপ্লাই কৰিব পাৰে আজিৰ ভিডিঅ'টো এইখিনি আছে ধন্যবাদ